তামুলপুৰত অনুষ্ঠিত এপছৰ বিশেষ অধিৱেশনত সভাপতি পদৰ পৰা সসন্মানে অব্যাহতি লয় প্ৰমোদ বড়োৱে। প্ৰতিনিধি সভাত সৰ্বসন্মতিক্ৰমে সভাপতি হিচাপে নিৰ্বাচিত হ'ল দীপেন বড়ো আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় লৰেন্স ইছলাৰী। নতুন সমিতিয়ে পৰৱৰ্তী সময়ত এপছক নেতৃত্ব দিব। আমি পুনৰবাৰ জনাইছো যে তামুলপুৰত অনুষ্ঠিত এপছৰ বিশেষ অধিৱেশনত সভাপতি পদৰ পৰা সসন্মানে অব্যাহতি লয় প্ৰমোদ বড়োৱে। প্ৰতিনিধি সভাত সৰ্বসন্মতিক্ৰমে সভাপতি হিচাপে নিৰ্বাচিত হ'ল দীপেন বড়ো আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় লৰেন্স ইছলাৰী। আৰু এই নতুন সমিতিয়ে পৰৱৰ্তী সময়ত নেতৃত্ব দিব এপছক। ৰাজনীতিত এতিয়া মানুহ নালাগে, প্ৰয়োজনতকৈ বেছি মানুহ আছে। সমাজ সংস্কাৰৰ বাবেহে মানুহ লাগে। এপছৰ সভাপতিৰ পৰা অব্যাহতি লোৱাৰ পিছতে এইদৰে মন্তব্য কৰে প্ৰমোদ বড়োৱে। বড়ো চুক্তিয়ে অসমৰ অখণ্ডতা ৰক্ষা কৰিলে বুলি কৈ অনাগত দিনত ভেদাভেদ পৰিহাৰ কৰি সকলোৰে সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বড়ো চুক্তিৰ সফল ৰূপায়ণ প্ৰধান দায়িত্ব বুলি মন্তব্য কৰি ৰাইজৰ মাজত থাকি কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে এপছৰ প্ৰাক্তন সভাপতিজনে। চুক্তি হৈছে বিএছচি বিটিচিত যিবিলাক ৰৈ গৈছিলে এইটো ইয়াত দিয়া হৈছে। গতিকে এই চুক্তিটো আখৰে আখৰে ৰূপায়ণ কৰিব বুলি মই আশা কৰিছোঁ। আমাৰ এই অঞ্চলতে যাতে এটা ভাল এটা মানে আমি অঞ্চল গঢ়িব পাৰোঁ, সমাজ গঢ়িব পাৰোঁ, ইয়াৰ কাৰণে আপোনালোক সকলোৰে লগত মিলি পেলাই এটা পৰিকল্পনা কৰি কাম কৰাৰ কাৰণে এটা আশা কৰি আহিছিলোঁ। কিন্তু এতিয়া যিটো মানে পৰিকল্পনা, সেই পৰিকল্পনাটো পুনৰ মই এইটো বিবেচনা কৰিম আৰু ইয়াৰ পিছত আপোনালোকৰ লগত মিলি পেলাই কিবা এটা কাম কৰিব পাৰে নেকি সেইটোকে মই চেষ্টা কৰিম। ইয়াৰত বড়ো জাতি জনগোষ্ঠীৰ লগতে সকলো জনগোষ্ঠীয়ে এটা নিৰাপত্তা পাব লাগে, নিৰাপদ এটা জীৱন সকলো পাব লাগে। আৰু সেই বিটিআৰ অঞ্চলত যিহেতু দীৰ্ঘদিন ধৰি বিভিন্ন হিংসাত্মক পৰিস্থিতিবিলাক হৈ গ'ল, আমাৰ মাজত ভেদাভেদ সৃষ্টি হ'ল, কিছুমান কনফ্লিক্ট হৈ গ'ল, কমিউনেল কনফ্লিক্ট, এই গোটেই কথাবিলাক পাহৰি পেলাই আমাৰ নৱপ্ৰজন্ম আৰু যিখিনি আজি ইয়াত আমি ৩২ লাখ জনসাধাৰণ আছে, চবে একত্ৰিতভাৱে আমি এজনে আনজনক ক্ষমা কৰা আৰু বিশ্বাস কৰা আৰু মৰম কৰা, সন্মান কৰা, এনেকুৱা এটা কিছুমান চিন্তাধাৰা লৈ পেলাই আমি আগুৱাই যাব লাগিব। আৰু এইখন দেশ আমাৰ দেশ, এইখন ৰাজ্য আমাৰ ৰাজ্য, এইখন বিটিচি আমাৰ বিটিচি, আমাৰ ঘৰখন আমি সুন্দৰকৈ সজাব লাগিব। মই নিজকে এডজাষ্ট কৰিব পাৰিম বুলি এতিয়াও মই কল্পনা কৰিব পৰা নাই, কাৰণ ৰাজনীতিত এতিয়া মানুহ নালাগে। ৰাজনীতিত প্ৰয়োজনতকৈ বেছি মানুহ আছে। সমাজ গঢ়াৰ কাৰণে মানুহ লাগে, সমাজ সংস্কাৰৰ কাৰণে মানুহ লাগে, জাতিটো প্ৰতিষ্ঠা কৰাৰ কাৰণে মানুহ লাগে, দুখীয়া ৰাইজৰ কাৰণে কাম কৰাৰ কাৰণে মানুহ লাগে, নিবনুৱা যুৱকসকলৰ কাৰণে কাম কৰাৰ কাৰণে মানুহ লাগে। গতিকে মই নিজকে সেই কামবিলাকৰ মাজত থাকি মই সেই আমাৰ যুৱকসকলৰ মাজত, যিসকলে একোটা সমস্যাত ভুগি আছে, যি পৰিয়ালবিলাকে একোটা সমস্যাত ভুগি আছে, এই সমাজত থাকি কাম কৰিবলৈ নিজকে এটা সুযোগ ল'বলৈ মই বিচাৰোঁ। সকলোকে লৈ পেলাই সকলো লাভৰ কাৰণে এটা ভাল চুক্তি হৈ গ'ল। ইয়াত মানে এটা শান্তি প্ৰতিষ্ঠা হৈ গ'ল। সশস্ত্ৰ সংগ্ৰামীবিলাক নিজৰ ঘৰত আহিবলৈ সুযোগ পালে। দীৰ্ঘদিন ধৰি নিজৰ মা বাই ভনীক লগ পোৱা নাছিলে, আজি নিজৰ বাই ভনী, মা, নিজৰ পৰিয়ালৰ লগত থাকিবলৈ এটা সুযোগ পালে। আৰু ইয়াৰ লগতে অসমৰ যিটো অখণ্ডতাৰ কথা কৈছিলে, আজি সেইটো লৈ পেলাই সকলো চিন্তা কৰি আছিলে, এইটো ৰক্ষা হৈ গ'ল। গতিকে এনেকুৱা এটা পৰিস্থিতিত সকলো দিশৰ পৰা আজি যিটো এটা ভাল এটা পৰিস্থিতি, সেইটো আমি বজাই ৰাখিব লাগিব।